নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম জব এলাৰ্ট আপডেট। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ লৈ আহিছোঁ। থাম্বনেইলখন দেখি আপোনালোকে গম পাইছে যে নিজৰ জিলাতে চাকৰি 2025 বৰ্ষত যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদন কৰিব পাৰিব। এই পদত আবেদন কৰিবলৈ কি ডকুমেণ্ট লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, সেই সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব পাৰে, শ্বেয়াৰ কৰিব পাৰে আৰু এনেকুৱা নতুন জব ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো হৈছে DECT আছাম ৰিক্ৰুইটমেণ্ট 2025 93টা পোষ্ট মুকলি কৰা হৈছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদন কৰিব পাৰিব। ডাইৰেক্ট অফ এমপ্লয়মেণ্ট DECT Assam Recruitment 2025 Name of the post Junior Instructor Total post দিয়া আছে 93 post Trade wise vacancy Electrician 11টা post দেখিবলৈ পোৱা যাব Wireman 6টা post দেখিবলৈ পোৱা গৈছে Welder 11টা post আছে Fitter 8টা post আছে Engineering Drawing 6টা post আছে Cutting and Sewing 6টা post দেখিবলৈ পোৱা গৈছে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় এই পদসমূহত আবেদন কৰিব পাৰিব স্যালাৰি দিয়া হ'ব 14000 পৰা আৰম্ভ কৰি 70000 লৈকে স্যালাৰি পাব গ্ৰেড পে থাকিব 6800 যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় এতিয়া গৈ আবেদনসমূহ কৰি লওক এলিজিবিলিটি ক্ৰাইটেৰিয়া citizenship candidate must be Indian citizen হ'ব লাগিব এজ লিমিট দিয়া আছে 18 বছৰৰ পৰা 40 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব এজ ৰিলেক্সেশ্যন সমূহো গ্ৰহণ কৰিব পাৰিব এছচিৰ কাৰণে 5 বছৰ দিয়া আছে এছটিৰ কাৰণে 5 বছৰ দিয়া আছে ওবিচিৰ কাৰণে 3 ইয়াৰ্স দিয়া আছে এক্স সাৰ্ভিসমেনৰ কাৰণে 2 ইয়াৰ্স দিয়া আছে পিডব্লিউডিৰ কাৰণে 10 ইয়াৰ্স দিয়া আছে এডুকেশনাল কোৱালিফিকেশ্যন মেট্ৰিক পাছ কৰিলে এই পদসমূহত আবেদন কৰিব পাৰিব এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেচন নামটো থাকিব লাগিব এই পদসমূহত আবেদন কৰিবলৈ কি ডকুমেণ্ট লাগিব পাসপোর্ট সাইজ ফটোগ্রাফ SSLC admit card SSLC certificate qualifying examination certificate and mark sheet scan signature valid employment exchange registration certificate caste certificate declaration in from a under rule person with disability copy of personal ID Aadhaar card PAN card voter card driving license যিকোনো হলেও আবেদন কৰিব পাৰিব ইম্পৰ্টেন্ট ডেটস স্টাৰ্টিং ডেট আবেদনৰ আৰম্ভ হৈছে 2 সেপ্টেম্বৰ 2025 আবেদনৰ অন্তিম তাৰিখ 3 অক্টোবৰ 2025 যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে আবেদনসমূহ সোনকালে কৰি লওক যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ ইমানে